পূবৰ পেলি গ'ল পশ্চিমে অস্ত, মালতীয়ে নুবুজে আনৰ কষ্ট, কাৰণ খাব নাপালে হয় তাইৰ মাথা নষ্ট। আৰু সেই গতিকে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে কৰি প্ৰত্যক্ষ দোকানত উপস্থিত হোৱাই মোৰ আচল লক্ষ্য। আৰু ইয়াৰ লগে লগে কেমেৰাত বন্দী হ'ল কিছু শিহৰণকাৰী দৃশ্য তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণিত টিকু আৰু কুকুৰা ভনীৰ। বাকী বাদ দিয়ক আপুনি, আমাৰ টিকুৱে কিন্তু ৰং ঘঁহিব নাজানিলেও বাটৰ কচু গাত ঘঁহি ল'ব বৰ ধুনীয়াকৈ জানে। আৰু ইয়াৰ লগে লগে কেমেৰাত বন্দী অন্য এক দৃশ্য, দোকানৰ পৰা চিধা আহি পালোঁ খেতি, য'ত টকাৰ নাই একো লেটি বেটি, কাৰণ খেতি হোৱা ঠাইখিনি আমাৰে ঘৰৰ ভেটি। আৰু ইয়াৰ লগে লগে বিশেষভাৱে মন কৰিবলগীয়া সেই গুৰুত্বপূৰ্ণ কথাষাৰ হ'ল যে আগলতি কলপাত লৰে চৰে মালতী আই মোৰ আগত আহি পৰে, পেটত বোলে পোকে হেঁচা মাৰি ধৰে, কিবা এটা ভাল খাওঁ আকৌ মনে কৰে। আৰু ইয়াৰ লগে লগে কেমেৰাত বন্দী এফালে যদি কাৰোবাৰ বাটৰ কচু গাত ঘঁহি লোৱাৰ অপ্ৰাণ চেষ্টা, আনফালে আকৌ অব্যাহত এই নাকত জলকীয়া সনাৰ প্ৰচেষ্টা। লগ শুন, একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, পাৰ যদি বাৰ্গাৰ এটাকে বনাই দিবি ইউটিউবত চাই। ময়ো বোলো হ'ব দে আই, কাৰণ ইয়াৰ বাহিৰে অন্যতো নাই উপায়। সেই গতিকে ধুনীয়া কেইডালকে বাতিটোত দিলোঁ সোমাই। সেইখিনি মুহূৰ্ততে লাইটটো যায় নুমাই, যদিও বা লাইটটো যায় নুমাই, ইনভাৰ্টাৰৰ ভৰসাতে বাতিটো দিওঁ আকৌ মিক্সিত সোমাই। আৰু চকুৰ পলকতে মিহি গুড়া কৰি দিলে বিদ্যুতে কোবাই। আৰু যিহেতুকে বাৰ্গাৰ দুই ধৰণৰ প্ৰজাতিৰ বাবে উপলব্ধ, তৃণভোজী আৰু মাংসভোজী, কিন্তু আচল কথাটো হ'ল সেয়া নিৰ্ভৰ কৰিব উপভোক্তাই বিচৰা ভোগৰ সোৱাদৰ ওপৰতহে। আৰু এতিয়া বনাই থকাটো তৃণভোজীৰ বাবে নে মাংসভোজীৰ বাবে? আচলতে এইটো মাংসভোজীৰ বাবেহে। আমাৰ ভোক্তাৰ যিহেতু মাংসৰ নিচা, মাংস নাপালে বাৰ্গাৰকে বুলিব মিছা। বিশ্বাস কৰক, আপোনাৰ বেয়া সময়ত যদি কোনোবাই জলকীয়া সানিছে, তেতিয়াহ'লে ভাল সময়ত এনেকুৱা কৰি বাটাৰ সানিবলৈ আহিব। মাত্ৰ সময়ৰ ওপৰত বিশ্বাস ৰাখক। সদায় মনত ৰাখিব বিশ্বাস, যেতিয়ালৈকে আছে শেষ নিশ্বাস। আৰু এইখিনিতে অতি গুৰুত্বপূৰ্ণভাৱে মন কৰিবলগীয়া কথাটো হ'ল যে বৰলি নেস্পলিনৰ কথা এৰি মেয়নিজেৰে ধৰা বানটো ঘেৰি। আৰু যিহেতু ভোকে ধৰিছে মন মগজু বেৰি, সোনকাল কৰা নকৰিবা দেৰি। আৰু ইয়াৰ লগে লগে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যটো ভালে ৰাখিবলৈকে বেলেঞ্চ কৰিম তৃণজাতীয় উদ্ভিদৰ কিছু অংশ ময়দাৰে নিৰ্মিত বানটোৰ ভিতৰ অংশত দি। যদিও বা ভিটামিনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণে ওখ ধাপ তৃণজাতীয় এটাৰ পাছত আনটোৰ জাপ, লুকাব পাৰিবিনে আকৌ ময়দা খোৱাৰ পাপ, হাতত লৈ চাহৰ কাপ। বাদ দিয়ক সেইবোৰ বাদ দিয়ক, খাব নাপালে মালতীয়ে মাৰিব আকৌ খঙত জাপ। इधर को देख के बात कर भाई। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। বাৰ্গাৰ বনাই খাই মিলি বাচন বৰ্তন ধুলো, তাৰ পাছত গম পালো যে চীজ দিব পাহৰি থাকিলো। বাদ দিয়ক, এনেকুৱা সৰু সৰু মানুহৰ লগত ডাঙৰ ডাঙৰ ঘটনা হৈয়ে থাকে। গতিকে ৰিলেক্স, আজি ভিডিঅ'টো ইমানতে সমাপ্তি, বাই বাই।